নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক ভালে আছে, কুশলে আছে। আহক আজি আপোনালোকক আকৌ এটা নতুন কাহিনীৰ মাজলৈ লৈ যাবলৈ ওলাইছোঁ। সকলোৱে পৰিচিত ৰত্নাকৰৰ পৰা বাল্মীকি কেনেকৈ হ'ল। আহক আমি কাহিনীটো আকৌ এবাৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যদি আপোনালোকে চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। জীৱনৰ আগৰ কালছোৱাত বাল্মীকি আছিল এজন দস্যু আৰু ব্যাধ। তেওঁৰ হাবিৰ মাজত জীৱন জন্তু নিধন কৰি আৰু বাটৰুৱাক লুটপাট কৰি জীৱন নিৰ্বাহ কৰিছিল। এদিন তেওঁ নাৰদক লগ পায় আৰু নাৰদে তেওঁক কেইটিমান প্ৰশ্নৰে জীৱনৰ সঠিক পথ নিদৰ্শন কৰে। নাৰদৰ কথা মতে তেওঁ বহু বছৰ ধৰি কঠোৰ ধ্যান কৰে আৰু সাধনাত সিদ্ধি লাভ কৰাৰ পাছত নাৰদে তেওঁক ব্ৰাহ্মণত্ব প্ৰদান কৰি বাল্মীকিলৈ পৰিৱৰ্তন কৰে। বাল্মীকি সংস্কৃত ভাষাৰ এজন বৰেণ্য কবি আৰু ৰামায়ণ মহাকাব্যৰ ৰচয়িতা। ৰামায়ণ খ্ৰীষ্টপূৰ্ব ৫ৰ পৰা ১ শতিকাৰ সময়ছোৱাত লিখা হৈছিল। ৰামায়ণৰ পাততে বাল্মীকিৰ নাম উল্লেখ থকা পোৱা যায়। তেওঁক আদিকবি বুলিও জনা যায়। বাল্মীকিৰ মূল ৰামায়ণত মুঠ ২৩,০০০টা শ্লোক আৰু উত্তৰাকাণ্ডকে ধৰি ৭টা কাণ্ড আছিল। ৰামায়ণত প্ৰায় ৪,৮০,০০০ শব্দ আছে আৰু ই মহাভাৰতৰ প্ৰায় ৪ভাগৰ এভাগ আৰু আনহাতে গ্ৰীক মহাকাব্য ইলিয়াডৰ ৪ গুণ। ৰামায়ণত মূলতঃ অযোধ্যাৰ ৰাজকুমাৰ ৰামৰ কাহিনী বৰ্ণোৱা হৈছে। তেওঁৰ পত্নী সীতাক লংকাৰ ৰাক্ষস ৰাজ ৰাৱণে ছলনাৰে হৰণ কৰি নিয়ে। বাল্মীকি ৰামায়ণৰ ৰচনা কাল সম্পৰ্কে মতভেদ থাকিলেও খ্ৰীষ্টপূৰ্ব ৫০০ৰ পৰা ১০০ৰ ভিতৰত বুলি পণ্ডিতসকলে নিশ্চিত কৰিছে। অৰ্থাৎ ই মহাভাৰতৰ প্ৰথম সংস্কৰণবিলাকৰ সমসাময়িক। আন প্ৰাচীন মহাকাব্যবিলাকৰ দৰেই ৰামায়ণো সুদীৰ্ঘ সময়ত বহু যোগ বিয়োগ, নিজস্ব ধাৰণা পৰিৱৰ্তন আদিৰ মাজেৰে পাৰ কৰিব লগা হৈছে। সেয়ে ৰামায়ণ ৰচনাৰ সঠিক সময় নিৰ্দেশ কৰা বৰ কঠিন। বাল্মীকিক ৰামৰ সমসাময়িক বুলিও উল্লেখ কৰা পোৱা যায়। বনবাসৰ কালছোৱাত ৰামে বাল্মীকিক লগ পাইছিল আৰু তেওঁলোকৰ বাৰ্তালাপো হৈছিল। ৰামে সীতাক পৰিত্যাগ কৰাৰ পাছত বাল্মীকিয়ে তেওঁক নিজৰ আশ্ৰমত আশ্ৰয় দিছিল। বাল্মীকিৰ আশ্ৰমতেই সীতাৰ ২ পুত্ৰ লৱ আৰু কুশৰ জন্ম হৈছিল। বাল্মীকিয়ে লৱ আৰু কুশক ৰামায়ণৰ কাহিনী শুনাইছিল। পাছত দুয়োৱে সেই কাহিনী গীতবিলাক অযোধ্যাৰ অশ্বমেধ যজ্ঞত গাই শুনাওঁতেই ৰামে তেওঁলোকক চিনি পাইছিল আৰু নিজৰ ৰাজকাৰেঙলৈ লৈ আনিছিল। বন্ধুসকল, এই কাহিনীটো ময়ো পঢ়িছিলোঁ। ভাবিলোঁ আপোনালোকৰ মাজলৈ মই কাহিনীটো ভিডিঅ' আকাৰে আপোনালোককো অলপ জ্ঞাত কৰোঁ। কাহিনীটো কেনেকুৱা লাগিলে, যদি ভাল লাগিলে, এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। পুনৰ এটা আকৌ এনেকুৱা কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ আহোঁ। ধন্যবাদ।